ছাৰলৈ নমস্কাৰ। হয়, মই ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰিছোঁ। ইতিমধ্যে মোৰ মনোনয়ন পত্ৰ বৈধ হৈছে আৰু নিৰ্বাচনী বিষয়ে ট্ৰাকৰ ছবিটো মোক মনোনীত কৰিছে। চিবিৰাং ৰাইজে এটা ভোট মনে রাখি নংথাং মোনা ৬৫ নং কলাইগাঁও সমষ্টিকো উন্নয়নকে লাগি আর মুফতি দুলাল কুমার বড়ুয়া ট্রাক সাবরিয়াও ভোট হোনাইনি গাছিবই লাগি বেৰা ৰাইজৰ আগত থিয় দিছে যে তেখেতক মই যিমান পাৰি সহায় কৰিছোঁ, মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। স্বামী হিচাপে দিছোঁ মোৰ মানুহজন মানে ৰাইজৰ মানুহ ইমানে। নমস্কাৰ, নিউজ 24 বড়োলেণ্ডৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মই আছোঁ এজন ব্যক্তিৰ লগত, যি এজন ব্যক্তি তেওঁ এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কলাইগাঁও সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বন কৰিবলৈ অৱতীৰ্ণ হ'ব গৈ আছে। তেখেত হৈছে দুলাল বৰুৱা। তেওঁৰ বাসগৃহৰ মই বৰ্তমান তেওঁৰ ওচৰত আহিছোঁ কেইটামান প্ৰশ্ন উত্থাপনৰ কাৰণে। ছাৰলৈ নমস্কাৰ। আপুনি যিহেতু কলাইগাঁও সমষ্টিৰ পৰা এজন নিৰ্দলীয় হিচাপে আপুনি প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে থিয় হৈছে, তেনে ক্ষেত্ৰত আপোনাৰ প্ৰস্তুতি কেনেকুৱা? হয়, মই ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰিছোঁ। ইতিমধ্যে মোৰ মনোনয়ন পত্ৰ বৈধ হৈছে আৰু নিৰ্বাচনী বিষয়ে ট্ৰাকৰ ছবিটো মোক মনোনীত কৰিছে। প্ৰস্তুতি বুলি ক'বৰ কাৰণে মই আজি 12 তাৰিখৰ পিছত মই প্ৰস্তুতি গ্ৰহণ কৰা নাই। মই 2013 চনত ভাৰতীয় ৰেল বিভাগৰ জ্যেষ্ঠ শাখা অভিযন্তাৰ পৰা স্বেচ্ছাই অৱসৰ লৈ আহিছোঁ কলাইগাঁও সমষ্টিৰ কাৰণে কিবা এটা কৰিম বুলি। তেতিয়াৰ পৰাই মই গোটেই কলাইগাঁও সমষ্টিত 253খন গাঁৱত ড'ৰ টু ড'ৰ ঘূৰিছোঁ। প্ৰথমতে মই তেওঁলোকক বুজাইছিলোঁ যে 100% যে ভোট দিব লাগে, মোক দিব বেলেগক দিব বেলেগ কথা, কিন্তু 100% যাতে মানে ভোট কাষ্টিং হয়, এই কথাটো মই প্ৰথম মানুহৰ মাজত বুজাই পৰিছিলোঁ। আৰু পৰৱৰ্তী সময়ত এই কথাবোৰ কৰি থকাৰ কাৰণেই নেকি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ ডাঙৰীয়া আৰু সেই সময়ত দৰং জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি খনীন ৰাজবংশীদেৱে মোৰ ঘৰলৈ আহি তেওঁলোকে এটা আহ্বান জনাইছিল যে আপুনি যিহেতু কলাইগাঁও সমষ্টিৰ বিধানসভাত সমষ্টিত নিৰ্বাচন খেলাৰ কাৰণে প্ৰস্তুতি লৈ আছে, গতিকে অন্ততঃ অসমীয়া জনগণৰ কাৰণে, অসম মাতৃৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমি সদৌ অসম ছাত্ৰৰ নেতৃত্বত এটা দল গঠন কৰিব খুজিছোঁ। ইতিমধ্যে ভাৰত চৰকাৰে বা ভাৰতীয় জনতা পাৰ্টীয়ে কাৰ দৰে এটা মাৰাত্মক আইন জাপি দিছে। গতিকে কা আইনটো বাতিলৰ দাবীত আমি আন্দোলন কৰিছিলোঁ আৰু আমি এই কা আন্দোলনৰ জৰিয়তে অসমবাসীৰ মাজত সোমাই পৰি এটা আঞ্চলিক দল গঠন কৰিব খুজিছোঁ আৰু আপুনি আমাক সহায় কৰি দিব লাগে। আৰু মই যিহেতু মোৰ ঘৰখন 1983 চনৰ যিটো 1979ৰ পৰা 85 চনলৈকে যিটো অসম আন্দোলন হৈছিল, 855গৰাকী শ্বহীদ হৈছিল, সেই সময়ত মোৰ ঘৰখন ভিক্টিম আছিল। যিটো মোৰ ঘৰখন ঝাৰগাঁৱত এনে এটা ঠাইত অৱস্থিত যে আমাৰ ঘৰৰ নদীটোৰ সিপাৰে বঙালী উদ্যোগিত অঞ্চল। তেতিয়া মানুহে ৰাজনৈতিক দলবিলাক অসমীয়া বঙালীৰ মাজত এটা কাজিয়া লগাই দিছিল। বঙালীৰ ভাইসকলকো, হিন্দু বঙালী ভাইসকলক তেওঁলোকেই আজিৰ যিবিলাক বিজেপিৰ নেতা, সেইসকলে তেওঁলোক তেতিয়া বহুত ছাত্ৰ সন্থাৰ নেতা আছিল, যেনেকৈ সৰ্বানন্দ সোণোৱাল বা যিবিলাক ছাত্ৰ সন্থাৰ নেতা আছিল, তেওঁলোকে আমাক ভুলকৈ বুজাইছিল আৰু সেই সময়ত আমাৰ ঘৰখন এখন ভিক্টিম আছিল। সেয়ে আমাৰ আঞ্চলিকতাবাদী এটা চিন্তা চৰ্চা আছিল। সেই কথাটো জানিও সৈতে তেওঁলোকে মোৰ ওচৰলৈ আহিছিল আৰু আহি তেওঁলোকে মোক ৰাজ্যিক আহ্বায়কৰ পদ এটা দিছিল। শিৱসাগৰত ৰাজ্যিক কাৰ্যনিৰ্বাহক গঠন কৰাৰ আগলৈকে আপোচবিহীন সংগ্ৰামী নেতা বুলি সেই সময়ত কৈছিল। আমি বিশ্বাসো কৰিছিলোঁ। লুৰিণজ্যোতি গগৈৰ নেতৃত্বত যিটো অসম জাতীয় পৰিষদ দল গঠন হৈছিল, সেই দলটোক আগুৱাই নিয়াৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছিলোঁ। সেইদিনাই মই এটা উমান পাইছিলোঁ যে এওঁলোকে যে আচলতে জাতীয়তাবাদী পোচাক পিন্ধি শেষলৈ কিবা এটা যে ভণ্ডামি কৰিব, সেইটো সেইদিনাই কিছু কথা গম পাইছিলোঁ। কাৰণ যিসকল মানুহে জাতীয় পৰিষদ দলটোক 7-8 মাহ আগুৱাই নিছিল, তেওঁলোকে এজনকো কিন্তু কাৰ্যনিৰ্বাহত ৰখা নাই। বিশেষকৈ আমাৰ দৰং জিলাৰ পৰা ৰখা নাই। যিকেইজনক ৰাখিছে তেওঁলোকৰ সামাজিক কোনো ভিত্তি নাই। যিয়ে নহওক, সময়ত আনকি 11 তাৰিখলৈকে 12 তাৰিখে মই মনোনয়ন দিছোঁ, 11 তাৰিখে দুপৰীয়া তেওঁলোকে মোক টিকট দিম বুলি মাতি পঠিয়াইছিল। মই অৱশ্যে নিজে যোৱা নাই, মই ল'ৰাক পঠাইছিলোঁ, কাৰণ মই জানো তেওঁলোকে যে ঠগাব। আৰু আপুনি এটা কথা জানি সুখী হ'ব যে মোৰ এই নিৰ্বাচনী চিন্তা চৰ্চা দেখি BPF দলক স্বয়ং প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰীয়ে দৰং জিলাৰ সভাপতিক আমাৰ ঘৰলৈ পঠিয়াই দিছে। আৰু অৱশ্যে যিহেতু মই ভাৰত কেন্দ্ৰত কি চৰকাৰ হ'ব, দিছপুৰত কি চৰকাৰ হ'ব, সেইটো মই বেছি গুৰুত্ব দিয়া নাছিলোঁ। মই গুৰুত্ব দিছিলোঁ 72 বছৰে কলাইগাঁও বিধানসভা সমষ্টি, 65 নং কলাইগাঁও বিধানসভা সমষ্টিটো পিছ পৰি আছে। গতিকে মই কলাইগাঁও বিধানসভা সমষ্টিৰ সৰ্বাংগীন উন্নতিৰ কাৰণে চিন্তা কৰি যিহেতু মই নামিছোঁ, যিহেতু
হাগ্ৰামা মহিলা ডাঙৰীয়াই এটা কথা কৈছিল যে অসম জাতীয় পৰিষদৰ লগত আমাৰ এটা এলায়েন্স হ'ব, গতিকে আপুনি আমাৰ হৈ ইলেকশ্যন খেলক। আৰু মই এটা ছিগনেলো পাইছিলোঁ, এই কথাটো আমি অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়াক আমি ভাৰবেলি জনাইছিলোঁ। তেওঁলোকৰ পৰা এটা ছিগনেল পাই মই BPF দলৰ লগত যোগাযোগ কৰিছিলোঁ আৰু তেওঁলোকে মোক কথা দিছিল যে 65 নং কলাগাঁও বিধানসভা সমষ্টিৰ BPF দলৰ প্ৰাৰ্থী হ'ব। মই যিহেতু এটা জনজাতি অধ্যুষিত অঞ্চলত বাস কৰোঁ, মই 256 ঘৰ ট্ৰাইবেল ফেমিলিৰ মাজত আমি অকল এঘৰ জেনেৰেল মানুহ, য'ত 120 ঘৰতকৈ বেছি ৰাভা মানুহ আছে, 120 ঘৰতকৈ অধিক শৰণীয়া মানুহ আছে আৰু তাত 27ৰ পৰা 40 ঘৰ মানুহ বড়ো মানুহ আছে। গতিকে জনজাতি অঞ্চলত যিহেতু মোৰ জন্ম, মোৰ জীৱনৰ 58 বছৰ যিহেতু মই জনজাতিসকলৰ লগত আছোঁ, গতিকে যিহেতু BPF দলে এই অঞ্চলত এটা ভাল প্ৰতিপত্তি দেখুৱাইছিল, অৱশ্যে উন্নয়নো কৰিছোঁ, সেইকাৰণে তেওঁলোকৰ কথাটো মই অলপ পতিয়ন গৈছিলোঁ আৰু তেওঁলোকৰ টিকটত ইলেকশ্যন খেলাৰ কাৰণে মই চিন্তা চৰ্চা কৰিছিলোঁ। আৰু এইটো কথা মই নিশ্চিত দিছিল যে AUDFৰ লগত যিহেতু তেওঁলোকৰ মিত্ৰতা হৈছে, কংগ্ৰেছৰ লগত যিহেতু মিত্ৰতা হৈছে, BPF দলৰ পৰা মোক টিকেট দিব বুলি শুনি পূব প্ৰান্তত যি 5টা পঞ্চায়ত আছে আটাইবিলাক মোৰ ঘৰলৈ আহিছিল আৰু বিজয় নিশ্চিত বুলি কৈছিল। আৰু মই সেইকাৰণে কেৱল কলাইগাঁও বিধানসভা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত মই BPF দলৰ লগত এখন মোক দৰখাস্ত দিছিলোঁ। আৰু আনহাতে এটা কথাও ক'ব লাগিব যে BPF দলটো কিন্তু বড়ো জনগোষ্ঠীৰ কিবা এটা উন্নয়ন কৰোঁ বুলি আঞ্চলিকভাৱে এটা গঠন হোৱা দল, আৰু তাৰপিছত চুক্তিও সেনেকুৱা আছিল। সেইকাৰণে মই তেওঁলোকৰ দলৰ লগত মই গৈছিলোঁ আৰু চিম্পলি এখন দৰখাস্ত দিব কৈছিল যে মোক মনোনয়ন দিব টিকটো দিয়ক বুলি, সেই বুলিয়ে দিছিল। মোৰ এনেকুৱা আগৰ পৰা এনেকুৱা সম্পৰ্ক নাই। অৱশ্যে আমাৰ স্থানীয় যিবিলাক BPFৰ নেতা, তেওঁ কাৰোবাৰ লগত মই সিহঁতক পঢ়িছোঁ, তাৰ ভাষা সলহলীয়াকৈ ক'ব পাৰোঁ, বড়ো ভাষা মই জানো, গতিকে মই সেইকাৰণে বড়োবিলাকে মোক আদৰি লৈছিল, মই খুব ফূৰ্তিত আছিলোঁ। অকণমান বড়ো ভাষাইদি ক'ব নেকি আপুনি ৰাইজক আহ্বান কৰাৰ কাৰণে? অসমীয়া হাৰিমু দানাও লাগি বড়ো ফুংবাই ফুৰানি অৱদানা যথেষ্ট। এতিয়া বৰ্তমান আপুনি যিহেতু কলাইগাঁও সমষ্টিত খেলিবলৈ গৈ আছে বিধানসভাত, বড়ো ভাষাতে অকণমান আহ্বান জনাব নেকি? চিবিনাং ৰাইজে এটা ফোৰ মনত ৰাখি নংথাং মুনা 65 নং কলাইগাঁও সমষ্টিখौ উন্নয়নকে লাগি আং মুস্ত্ৰী দুলাল কুমাৰ বৰুৱা ট্ৰাকনি চাগৰিয়াও ভোট হোনাইনি গাছীবই লাগি দেৰা হয়। স্পষ্ট তেওঁ দুলাল কুমাৰ বৰুৱা, আৰু তেখেত এজন অভিযন্তা আছিলে, তেখেত এজন আছিলে জাতীয় পৰিসৰৰ এজন নেতা আছিলে, আহ্বায়ক আছিলে, তাৰোপৰি আকৌ BPFৰ লগতো মানে সংস্থাপন আছিলে। বৰ্তমান তেওঁ কলাইগাঁও সমষ্টিত এজন নিৰ্দলীয় প্ৰাৰ্থীৰূপে তেওঁ থিয় হৈছে। 100 বেডেড মডেল হস্পিটেল আছে, বেডেড বিচনাযুক্ত, বিচনাইটো আৰু বেমাৰ ভাল নকৰে। তাত এনেকুৱা এখন চাইনবোৰ্ড আছে, আপোনালোকে গ'লে এতিয়াও দেখিব, ৰাতি 8টা বজাৰ পিছত যাতে কোনো বেমাৰী ইয়াত লৈ নাহে বুলি তেওঁলোকে লিখা আছে। তাৰমানে কলাইগাঁও সমষ্টিৰ মানুহৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে, তেওঁ জানো গৱেষক, তেওঁ কিমান ভোট দিব আগতীয়াকৈ কৈ দিয়ে। তাৰমানে 8টাৰ পিছৰ পৰা বেমাৰ নহয়, 8টাৰ পিছত বেমাৰ নহয় বুলি স্বাস্থ্যমন্ত্ৰীয়ে জানে কলাইগাঁও সমষ্টিৰ মানুহ, সেইকাৰণে তেওঁ লিখিব দিছে, নহ'লে এই কথাবোৰ লিখেনে। খৈৰাবাৰীটো এখন আছে, তাতো 4জন ডক্টৰ আছে, তাত 2জন কণ্টেক্ট বেচিছ। গতিকে মই এটা ব্যৱস্থা কৰিছোঁ, 253খন গাঁৱৰ 25টা গ্ৰুপ কৰিছোঁ, 25জন ল'ৰাক প্ৰাইভেটলি এপইণ্টমেণ্ট দিয়াৰ চেষ্টা কৰিছোঁ। বিধায়ক হৈ অহাৰ পিছত চৰকাৰী নহয়, প্ৰাইভেট। মই যিহেতু এটা দৰমহা পাম, এই দৰমহাটোৰ পইচাৰে তেওঁলোকক মই চাকৰি দৰমহা দিম, দি হস্পিটেলবিলাকত তেওঁলোকে থাকিব। আমাৰ এই অঞ্চলৰ মানুহে যেতিয়া হস্পিটেলত বেমাৰী লৈ যাব, তেতিয়া তেওঁলোকৰ লগত যোগাযোগ কৰিব, তেওঁলোকে হস্পিটেলৰ যাৱতীয় কাগজ পত্ৰ আগতীয়াকৈ উলিয়াই ৰাখিব, কোন ডক্টৰক দেখুৱাব লাগে সেইটো তেওঁলোকে ক'ব, আৰু তেওঁলোক গৈ পালে সেই কাগজবিলাক দিব। এইটোতো মই কৰিব পাৰিম। লাগে কলাইগাঁও সমষ্টিৰ উন্নয়ন, মই কলাইগাঁও সমষ্টিৰ উন্নয়ন, ইভিন অসম জাতীয় পৰিষদ দলে যেতিয়া প্ৰথম দল গঠন কৰি তেতিয়াও মই কৈছোঁ যে কোনো দলে টিকট নিদিলে মই নিৰ্দলীয়কৈ হ'লেও খেলিম। কাৰণটো হ'ল কলাইগাঁও সমষ্টিৰ উন্নয়ন, য'ত 72 বছৰ পিছত এখন ডিগ্ৰী কলেজ নাই, এখন বিজ্ঞান মহাবিদ্যালয় নাই, বিচনা থকা হস্পিটেল আছে, ডক্টৰ থকা হস্পিটেল নাই, য'ত এগৰাকী IPS অফিচাৰ নাই, য'ত IAS নাই, এটা ফুটবল খেলা বহুত মানুহ আছে, ভাল ফুটবল টীম আগবঢ়াই নিয়া মানুহ নাই। গতিকে মোক কলাইগাঁও সমষ্টিৰ উন্নয়ন লাগে। আজি যিহেতু প্ৰতিনিধি হ'ব গৈ আছে আপুনি, সেনে মুহূৰ্তত আপোনাৰ কলাইগাঁও সমষ্টিত কোনটো বিষয়ত আপুনি অগ্ৰাধিকাৰ দিব? কোনটো সমস্যা বৰ্তমান আছে আপোনাৰ দৃষ্টিত? মই কোনটোত বুলি এতিয়া ক'ব পৰা টান। 100 এবুৰি সমস্যা আছে, এগ্ৰিকালচাৰ ছেক্টৰৰ কাম আছে, দালাল ৰাজটো বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিম। মই 28 বছৰ 29 দিন ৰেল বিভাগৰ অভিযন্তা হিচাপে আছোঁ। মই আপোনালোকৰ জৰিয়তে এটা মই চেলেঞ্জ দিব খোজোঁ, এই 28 বছৰত যদি মই কাৰোবাৰ পৰা একাপ চাহ খাইছোঁ চাকৰিৰ নামত,
তদন্ত কৰক আপোনালোকে। মই তেতিয়া ৰাজনীতি জীৱন নহয়, গোটেই সামাজিক জীৱন ত্যাগ কৰিম। গতিকে যিহেতু মই নন কৰাপটেড ছেক্টৰৰ মানুহ, মই কৰাপশ্যনটো বন্ধ কৰি যাতে সকলো মানুহে কাম পায়, মোৰ লগত যিসকল ল'ৰা ছোৱালীয়ে কাম কৰি থাকে এতিয়া কাম কৰিব, তেওঁলোকক যাতে মই আগবঢ়াই নিব পাৰোঁ এইটো চিন্তা কৰিম। দ্বিতীয় কথাটো হ'ল আমাৰ ইণ্ডাষ্ট্ৰি নাই। মইতো ডাঙৰ ইণ্ডাষ্ট্ৰি বনাই দিব নোৱাৰিম। আমাৰ ইয়াত যি ইণ্ডাষ্ট্ৰিৰ মনোপলি আছে, এটা গ্ৰুপকে গোটেই ইণ্ডাষ্ট্ৰিবিলাক মঙলদৈত দি থৈছে। মই সৰু সৰু ছেক্টৰত সৰু সৰু ইণ্ডাষ্ট্ৰি কৰিম। ইতিমধ্যে মই আগতেই চাহপাত পেকিঙৰ এটা ব্যৱস্থা আগতেই কৰিছিলোঁ। এতিয়া মই ধূপকাঠিৰ ইণ্ডাষ্ট্ৰি কৰাৰ কাৰণে আগবাঢ়ি গৈছোঁ আৰু উন্নত জাতৰ ছাগলী পোহাৰ কাৰণে মই চিন্তা চৰ্চা কৰোঁ। কিন্তু বিজেপি দলে বা BPF দলে বিগত 30 বছৰ ধৰি বিজেপি দল কৰি থকা বুলি কয় আমাৰ মানুহবিলাকে সুধিলে, আৰু 15-16 বছৰ BPF দল কৰে। এতিয়া এই দলৰ কৰ্মীবিলাকে এইটো কথা বুজি পোৱা নাই নেকি যে দলে যেতিয়া প্ৰাৰ্থিত্ব দিয়ে তেওঁলোকক যে নুসুধে, বিজেপিৰ তৃণমূল পৰ্যায়ৰ মানুহবিলাক যে নুসুধে, এইটো এটা কথা হৈছে যে মই মানুহ প্ৰাৰ্থীক মই কাকো বেয়া বুলি নকওঁ। 14গৰাকী প্ৰাৰ্থী মনোনয়ন দিছে, সকলোৱে নিজৰ নিজৰ জেগাত উপযুক্ত। মই বিজেপি দলৰ মানুহগৰাকী বা চালানীটোক আটাইকেইজনে, আপুনি কোনজনক চালানী নহয় বুলি কয়? AJPয়ে যিজনক দিছে জাতীয়তাবাদী, তেওঁতো চালানী, তেওঁ মঙলদৈত থাকে, তেওঁ ৰঙামাটিত ঘৰ আছিল, কদমতলাত আছিল। তেওঁ যদি কালাগাঁও সমষ্টিৰ কাৰণে ইমান জনপ্ৰিয় আছিল, ইমান ভালে আছিল, তেওঁ কদমতলাত থাকিব লাগিছিল। মই যিদৰে ভাৰতীয় ৰেল বিভাগৰ চাকৰি কৰি স্ব-ইচ্ছাই অৱসৰ লৈ আহিছোঁ, আহি মই চাৰগাঁৱত আছোঁ, আহি মই বৰৰা অঞ্চলত আছোঁ, আহি তেওঁলোকেও যদি কালাগাঁও সমষ্টিত ভাল পায় তেওঁলোকে পালে হয়। মই চালানী বুলি মই যাদৱ চুকীয়াকো ক'ম, চালানী বুলি মই মধু ডেকাকো ক'ম, আৰু দুৰ্গা দাসকতো বিন্দাছ ক'ব পাৰি। দুৰ্গা দাসৰ লগত মোৰ অন্য এটা সম্পৰ্ক আছে, তেওঁ হয়তো পাহৰি গৈছে। প্ৰথমবাৰ 85 চনত তেওঁ যেতিয়া ইলেকশ্যনত থিয় হৈছিল, অডিঅ' কেছেটটো ডিমাকুছিত বহি মই বনাই দিছিল। আৰু সদৌ অসম ঔদ্যোগিক প্ৰশিক্ষণপ্ৰাপ্ত নিবনুৱা সন্থাৰ হৈ এদিন মই তেওঁৰ ওচৰলৈ গৈছিলোঁ দিছপুৰত। তেওঁ এজন সেই সময়ত তেওঁ AJPৰ শক্তিশালী মন্ত্ৰী, AGPৰ শক্তিশালী মন্ত্ৰী। তেওঁ কালাইগাঁও অঞ্চলৰ এজন কংগ্ৰেছৰ দালালৰ লগত বহি আছিল। মই যেতিয়া, আৰু তেওঁ মোতকৈ এবছৰ চিনিয়ৰ মাত্ৰ মঙলদৈ কলেজত। তেওঁ PU ছেকেণ্ড ইয়াৰ থাকোঁতে মই PU ফাৰ্ষ্ট ইয়াৰ আছিলোঁ। গতিকে মোতকৈ এবছৰ মাত্ৰ চিনিয়ৰ, তেওঁ মই ভালকৈ জানো। আৰু মোৰ ঘৰ দুৰ্গা দাসৰ ঘৰৰ মাত্ৰ 5 মাইল ডিফাৰেঞ্চ। তেওঁক সৰুৰ পৰা গোটেই চৰিত্ৰ মই জানো। তেওঁৰ ওচৰত মই যাওঁতে তেওঁ মোক ঠাট্টা কৰি কৈছিল, তইচোন মহেন্দ্ৰৰহে মানুহ, তই মোৰ তাত কি আহিলি বুলি কৈছিল। মই এতিয়া প্ৰশ্ন কৰিম, তইচোন পানেৰী সমষ্টিৰ মানুহ, তই টিভিত লম্ফজম্ফ কৰি আছিলি সেই সময়ত শক্তিশালী মন্ত্ৰী বুলি। তই AJPৰ শক্তিশালী মন্ত্ৰী হৈ থাকোঁতেওচোন তোক পানেৰী সমষ্টি টিকতে নিদিলা, লগে লগে তই বাগৰ মাৰলি কংগ্ৰেছত লাগি এক ৰাতিৰ ভিতৰত। আকৌ তই কংগ্ৰেছত লম্ফজম্ফ কৰি আছা, কৰি টিভিৰ তই কোনোদিন কালাগাঁও সমষ্টিত নাহা। মোক যিহেতু তই বুলি মাতিছে মই সেইকাৰণে তই বুলি কৈছোঁ। তই টিভিত লম্ফজম্ফ কৰি থাকা, আৰু তই BPF দলক সিদিনালৈকে গালি পাৰিছিলি। তই ৰাতিৰ ভিতৰত কি আৰু তই BPFৰ টিকেল, তোৰ লাজ নালাগিল নে? ৰাষ্ট্ৰীয় দলৰ সম্পাদক হৈ থাকি উঠি BPFৰ দল এটা সৰু দলত আহি জইন কৰিব। গতিকে দুৰ্গা দাস বড়ো সেইফালৰ ভেক্টৰে নহয়। যিহেতু কলাগাঁও সমষ্টিটোত আপোনালোকে কোৱা ধৰণে মই কোনোদিন নকওঁ, 5টা মাইনৰিটি অঞ্চলে নিৰ্ণায়ক ভূমিকা ল'ব। যিহেতু AUDF আৰু কংগ্ৰেছ তেওঁলোকৰ মুছলমানসকলক AUDF আৰু কংগ্ৰেছৰ ভোটাৰ বুলি BJPয়ে পোষ্টাৰ মাৰি থৈছে। যে তেওঁলোকে যিহেতু দুৰ্গা দাসক ভোট দিব বুলি ধাৰণা এটা লৈছিল, কিন্তু এটা কথা পাল্টি খাই কৈছে যে মুছলমান ভাইসকলে বড়োসকলক যদি দিয়ে ছাপৰ্ট নকৰোঁ বুলি আগতেই তেওঁলোকে স্পষ্ট কৰি থৈছিল। গতিকে তেওঁলোকে এতিয়া দুৰ্গা দাসক ছাপৰ্ট নকৰোঁ বুলি বড়ো ভাইসকলে মোক জনাই আছে। আৰু BJPৰ কথাটো নকওঁৱে, সেইখিনি BJP দলৰ কথা মই প্ৰাৰ্থীৰ কথা নকওঁ। সেইকাৰণে তেওঁক যিহেতু মানুহ চিনিয়ে নাপায় ভালকৈ, তেওঁ অঞ্চলৰ মানুহ চিনিয়ে নাপায়। মই এতিয়া নাম নকওঁ, 80টা বুথ কমিটিৰ লগতে মণ্ডল সমিতিৰ সম্পাদক পৰ্যন্ত মোৰ লগত যোগাযোগ কৰিছে BJP দলত। আৰু ময়ো আচলতে এটি কথা ক'লে ভুল হ'ব, অটল বিহাৰী বাজপেয়ীক মই খুব ভাল পাইছিলোঁ, আৰু মই 18 বছৰ কাল এই BJP দলক আগবঢ়াই নিয়াত সহায় কৰিছিলোঁ। এবাৰ মই BJP দলৰ কাম কৰি মুনিন সিং লহকৰৰ দিনত ছাছপেণ্ডো হৈছিলোঁ, আৰু নামখলা অঞ্চলৰ প্ৰথমজন আঞ্চলিক সম্পাদক মই আছিলোঁ BJP দলৰ। কিন্তু 2013 চনতে মই BJP দল ত্যাগ কৰিছিলোঁ। যিদিনাই কংগ্ৰেছৰ পৰা লুটি বাগৰ মাৰি হিমন্ত বিশ্ব শৰ্মা আহি BJPত জইন কৰিছিল, সেইদিনাই মই BJP দল ত্যাগ কৰিছিলোঁ। সেইকাৰণে মই নিৰ্দলীয় হিচাপে মই মনোনয়ন দিছোঁ। এই যে দল বাগৰৰ ৰাজনীতি, কোনো দলৰ ওপৰত মোৰ বিশ্বাস নোহোৱা হৈছে। BPF দলক অলপ বিশ্বাস কৰিছিলোঁ, কাৰণ মই ভালকৈ জানো বড়ো, ৰাভা, শৰণীয়া যিবিলাক জনগোষ্ঠীয় মানুহ আছে তেওঁলোকে মানুহক ভালকৈ নঠগায়। তেওঁলোকৰ লগতে মই ডাঙৰ হৈছোঁ, সহজ সৰল মানুহ। কিন্তু এই ৰাজনীতিত সোমাই তেওঁলোকে যে ৰাতিৰ ভিতৰত পাল্টি বাগৰ মাৰে, এইবাৰ মই গম পালোঁ যে ইয়াৰ পিছত তেনে কোনো ৰাজনৈতিক দলৰ ওচৰত মই বিশ্বাস নকৰোঁ। চুক্তিভিত্তিক মই নিৰ্দলীয় হিচাপে যদি নহয় মইতো উনিয়াৰ সময়
ৰাইজে মোক উনিয়াৰ কৰিবই। তাৰপিছত যি দল চৰকাৰ হয় তেওঁলোকে যদি মোক ল'ব খোজে মোৰ প্ৰথম চুক্তি হ'ব কলাইগাঁও সমষ্টিবাসীৰ উন্নয়ন। তেওঁলোকে যদি উন্নয়ন কৰিম বুলি কথা দিয়ে মই সেই দলক ছাপোৰ্ট কৰিব পাৰোঁ। আৰু উন্নয়ন নকৰিলে বিধায়ক পুঁজিটোতো যথেষ্ট টকা পইচা আহে, বিধায়ক পুঁজিৰ কাৰণে জালুকবাৰীৰ কাৰণে বেলেগকৈ নাহে, কালাইগাঁৱৰ কাৰণে নাহে, সমভাৱে আহে। গতিকে সেই পুঁজিখিনিক যদি আমি ঠিকভাৱে ইউটিলাইজেশ্যন কৰিব পাৰোঁ নিশ্চয় কলাইগাঁও সমষ্টি মই অন্ততঃ আপোনালোকৰ টিভি চেনেলত অহা 5 বছৰ পিছত এতিয়া যেনেকৈ কলাইগাঁও সমষ্টিৰ কথা পিছত এনাউন্সমেণ্ট হয় সেইটো মই অহা 5 বছৰত প্ৰথম কলাইগাঁও সমষ্টিৰ কথা ক'ব পাৰিব। মই যিহেতু 8টা ভাষা সকলোলৈকে ক'ব পাৰোঁ, মই সদনত মাত মাতিব পাৰিম। হিন্দী ইংৰাজী নজনাৰ কাৰণে আমাৰ বহুত কথা ফেইল হৈ আছে, সেইটো মই নিশ্চয় আগবাঢ়ি যাব পাৰিম। যিহেতু স্বামী তেওঁ সেই মুহূৰ্তত আপোনাৰ তেওঁ যে এজন নিৰ্দলীয় হিচাপে প্ৰাৰ্থী অৱতীৰ্ণ হ'বলৈ গৈ আছে, আপোনাৰ মনৰ ভাৱ কি? হয়, এখেত এজন দুঃসাহসিক নেতা বুলি ক'লেও মোৰ স্বামী যদিও এখেতে বহুতো নকৰিবলগীয়া কাম কৰি কৰি ৰাইজৰ মাজত বিলীন হৈ গৈছে। আমি আজি 2012 চনৰ পৰা ইয়াতে আছোঁ। আহি আমি প্ৰথমতে ভাৰতীয় ৰেলৱেৰ বহুত ফেচিলিটিতে আছিলোঁ, বহুত ধুনীয়া ধুনীয়া কোৱাৰ্টাৰত আছিলোঁ। আহি আমাৰ ইয়াতে বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ। এখেতে আহি ধুনীয়াকৈ গাঁৱৰ লগত মিলি আমিও এডজাষ্ট হৈ গ'লোঁ। আমাৰ ল'ৰা বাহিৰত থাকে, বাহিৰত পঢ়াই আনিলে। এখেতে অৱসৰ লোৱাৰ পিছত কিন্তু বহুত কষ্ট পাইছিলোঁ, মোৰ বহুত ভয় লাগিছিল কেনেকৈ চলি যাম। তাৰপিছত ল'ৰাটো লাহে লাহে ডাঙৰ হৈ সিও দেউতাকৰ নিচিনাই হ'ল, খুব সাহস, সেই সাহস বুকুত বান্ধি আজি ইমান ডাঙৰ এটা মহান কামত আগবাঢ়িছে। তাত মই যিমানখিনি পাৰোঁ মই সহায় কৰিছোঁ, দেহে প্ৰাণে মই সহায় কৰিছোঁ। প্ৰথম কথা হ'ল আমাৰ বহুত টকা পইচা নাই, আমাৰ ব্লেক মানি নাই। এখেতে কোনো ধৰণৰ খোজ খাব নোৱাৰিছিল, মই মানে শপত খুৱাই থৈ দিছিলোঁ কোনো ধৰণৰ 2 নম্বৰ পইচা ল'ব নোৱাৰিল। বহুত সুবিধা আহিছিল। ল'ৰাৰ কোলাত লৈ মই কৈছিলোঁ তেতিয়া দিনতে 89 চনতে মই কৈছিলোঁ আপুনি কিন্তু কোনো ধৰণৰ খোজ ল'ব নোৱাৰে, এই মানুহজন মই যেনেকৈ পাইছোঁ সেনেকৈ থাকিব লাগিব মৃত্যুলৈকে। সেই সৎ সাহস আগত ৰাখি আজি সমষ্টিবাসী ৰাইজৰ আগত থিয় দিছে যে মই জিকি আহিম নিৰ্দলীয় প্ৰাৰ্থী হিচাপে। বাকী মোৰ আৰু ক'ব লগা নাই, মই ৰাজনীতিৰ কথা বৰ বিশেষ নাজানো। তেখেতক মই যিমান পাৰি সহায় কৰিছোঁ, মই আন্তৰিক শুভেচ্ছা জনাইছোঁ স্বামী হিচাপে। আৰু তেখেতৰ যদি বিজয় হয়ো, যদি মানে হ'বই বিজয়, সেই বিজয় আমাৰ নহয়, ৰাইজৰ বিজয়। ৰাইজে যদি তেখেতক আগবঢ়াই আজি নিচিনাকৈ সদায় সহায় কৰি থাকে, তেখেত নিশ্চিত এজন বিজয়ী প্ৰাৰ্থী। এই কলাইগাঁও সমষ্টি তেখেতৰ জয়, ৰাইজৰ জয়, ইমানেই মই ক'ব লগা। বৰ্তমান আপুনি কি বুলি আহ্বান কৰিব ৰাইজক? আপোনাৰ সেৱা কি আছে ৰাইজৰ? ৰাইজলৈ মোৰ যথেষ্ট সেৱা, মই যিখিনি পাৰোঁ মই সেৱা কৰি আছোঁ। মোৰ যিখিনি মোক দিব পাৰোঁ মই সেৱা মই আগবঢ়াই আছোঁ তেখেতসকলক। এতিয়া মোৰ মাজত তেখেতক মই ৰাখিব বিচৰা নাই, তেখেত ৰাইজক দিছোঁ। মোৰ মানুহজন মানে ৰাইজৰ মানুহ, ইমানেই মোৰ।